হাই ফ্ৰেণ্ড, মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিকালিৰ দিনত প্ৰায় এক্সেল লাগে, যি হওক চৰকাৰী হওক, প্ৰাইভেট হওক বা আপোনাৰ পাৰ্চনেল ইউজৰ কাৰণে চৰকাৰী যিবোৰ এক্সেলটো বহুত ব্যৱহাৰ হয়। আৰু তাৰে মই আপোনালোক এক্সেলৰ কমপ্লিটলি মই শিকাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। ভিডিঅ'টোৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ কমপ্লিটলি আপোনালোকে ভিডিঅ'বিলাক চাব। এক্সেল A to Z শিকাব চেষ্টা কৰিম। এক্সেলত কাম কৰাৰ আগে আপোনালোকে জনাটো বহুত দৰকাৰী, কাৰণ সেইখিনি নহ'লে আপুনি এক্সেলত কাম কৰিব একেবাৰে নোৱাৰিব। এক্সেলত কি কাম কৰিব পাৰি আমি সেই কথাখিনি জনাটো বহুত জৰুৰী। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এক্সেলত কি কাম কৰিব পাৰি জানি লওক। MS এক্সেলৰ সম্পূৰ্ণ নামটো হৈছে মাইক্ৰ'ছফ্ট এক্সেল, আৰু ইয়াক বহুতে শ্বৰ্টকাটত MS এক্সেল কোৱা হয়। আৰু এইটো আপোনাৰ মাইক্ৰ'ছফ্ট কোম্পানীৰ দ্বাৰা বনোৱা হৈছে। আৰু ইয়াতে মাৰ্কশ্বিট, বিলিং, চেলাৰী শ্লিপ, আই কাৰ্ড, ডাটা এণ্ট্ৰি আদি সকলো সহজে কৰিব পাৰি। এতিয়া চাব, মোৰ ইয়াতে এটা এক্সেল শ্বীট খোলা আছে। এই এক্সেল শ্বীটটো মই কেনেকৈ খুলিছোঁ আৰু এই এক্সেল শ্বীটটো আপোনালোকে কেনেকৈ খুলিব। এই এক্সেলটো খোলাৰ বহুতটা চিষ্টেম আছে, বহুতটা চিষ্টেমত আপোনালোকে খুলিব পাৰিব। তাৰে মই এটা আপোনালোকক সহজকৈ আপোনালোকক দেখাই দিম। ইয়াতে চাব, ইয়াতে আপোনাৰ ডেস্কটপত গৈ ইয়াতে আপোনাৰ ৰাইট ক্লিক কৰিব, ইয়াতে নিউ দেখা পাব, আৰু তলত আছে, তলৰ পৰা 2 নম্বৰ আপোনাৰ মাইক্ৰ'ছফ্ট এক্সেল। মাইক্ৰ'ছফ্ট এক্সেলত টিপি দিব। তাৰপাছত আপোনাৰ ইয়াতে মাইক্ৰ'ছফ্ট এক্সেলৰ ফল্ডাৰটো খোলা যাব, টিপি দিব। দুবাৰ টিপাৰ পাছত এইটো এক্সেল শ্বীটখন আহি যাব, যিখন এক্সেল শ্বীটত আপোনালোকে কাম কৰিব পাৰিব বা অফিচিয়েলি কাম এইখন শ্বীটতে কৰা হয়। এতিয়া চাব, ওপৰত 3টা বাটন দিয়া আছে। ইয়াতে আপোনাৰ প্ৰথমটো হৈছে ছেভ, দ্বিতীয়টো হৈছে আনডু, তৃতীয়টো হৈছে ৰিড'। চাব, এতিয়া এই ওপৰত যে আছে যে মাইক্ৰ'ছফ্ট এক্সেল লিখা আছে, সেইখিনিক কয় টাইটেল বাৰ বুলি কোৱা হয়। আৰু ইয়াৰে তাৰে ছাইডত যে আছে মাইনাছ চিনটো, এইটো আপোনাৰ মিনিমাইজ কৰিব। ইয়াতে আপোনাৰ মিনিমাইজ কৰিব পাৰি, তললৈ গুচি আহে এইটো আপোনাৰ। আৰু ইয়াতে যদি আপোনাৰ ওপৰত টিপি দিয়ে, ইয়াতে ওপৰলৈ আহি যায়। আৰু তাৰে কাষত যে আছে এইটো 4-কোণীয়া ঘৰ এটা আছে, সেইটো টিপি দিলে এইখন আপোনাৰ সৰু হয় বা এইটো ডাঙৰ কৰিব পাৰি, সৰু ডাঙৰ দুটা কৰিব পাৰি, ফুল স্ক্ৰীনো কৰিব পাৰি আৰু তাতকৈ সৰুও কৰিব পাৰি। আৰু ৰঙা চেনটো হৈছে আপোনাৰ ইয়াতে পুৰণ চেনটো টিপি দিলে ইয়াতে এইটো ক্ল'জ হৈ যাব, একদম এক্সেল শ্বীটটো বন্ধ হৈ যাব ইয়াতে। আৰু তাৰে ছাইডত যি আছে, এই ছাইডত টানিলে এনেকৈ টানিলে এইটো সৰু ডাঙৰ কৰিব পাৰি। আপোনালোকৰ হিচাপত যদি আপোনাৰ সৰু লাগে কেতিয়াবা, তেতিয়াহ'লে আপোনালোকে সৰু ডাঙৰ কৰিব পাৰিব। আৰু এতিয়া এখন ডাঙৰ কৰি লওঁ। এতিয়া চাব, এইখন যে আছে এইখনক শ্বীট বুলি কোৱা হয়, এইখনক শ্বীট বুলি কোৱা হয়। আৰু আপোনাৰ চাব, ইয়াতে যে আছে ABCDEF এনেকৈ যে আছে যে, এইটো আপোনাৰ কলম বুলি কোৱা হয়, এইটো আপোনাৰ কলম। আৰু ইয়াতে যে আছে যে 1 2 3 4 5 6, এইটো হৈছে ৰ' বুলি কোৱা হয় ইয়াত। ইয়াতে চাব, ইয়াতে ABCDEFG এনেকৈ লিখা আছে, এইটো কলম আৰু ৰ'। আৰু ইয়াতে কলম ৰ' পাছত ইয়াতে যে বক্সটো হয়, এইটোক আপোনাৰ চেল বুলি কোৱা হয়। ইয়াতে কলম আৰু ৰ' এই দুটা মিলি কিনে যিটো এটা বক্স হয়, সেই বক্সটোক চেল বুলি কোৱা হয়। আৰু এইটো আপোনালোকৰ বহুত জানিব লগা কথা, চেল কাক কয় এইটো। আৰু এতিয়া চাব, ইয়াৰ তলত আপোনাৰ শ্বীট আছে, তলত আপোনাৰ চাব ইয়াতে শ্বীট 1, শ্বীট 2, শ্বীট 3 এনেকৈ বনোৱা আছে। আৰু ইয়াতে যদি আপোনালোকৰ শ্বীট যদি বেছিকৈ লগা হয়, ইয়াতে টিপি দিব, ইয়াতে শ্বীট 4, আৰু যদি টিপি দিয়ে ইয়াতে শ্বীট 5, শ্বীট 6, 7 এনেকৈ যিমান লাগে আপোনালোকে বনাব পাৰিব। আৰু এইটো ইয়াৰ আপোনাৰ বনোৱাৰ পাছত ইয়াতে আপোনালোকে যিকোনো কাম কৰিব পাৰিব এটা। আৰু তাৰপাছত যদি আপোনালোকে ডিলিট কৰিব খোজে, ইয়াতে টিপি ৰাইট ক্লিক কৰিব, তাৰপাছত আপোনালোকে ইয়াতে ডিলিট, যিটো আপুনি ৰাইট ক্লিক কৰিব কৰি কিনে ইয়াতে ডিলিট কৰিব পাৰিব। ইয়াতে যিকেইটা নালাগে আপোনালোকে ডিলিট কৰিব পাৰিব। এইটো হৈছে আপোনাৰ শ্বীট, কেনেকৈ আপোনাৰ এটা আপোনাৰ বঢ়াব পাৰি। এতিয়া চাব, আপোনালোকে ইয়াতে যদি কিবা লিখা ভাগত যদি আপোনালোকে এটা চেলৰ পৰা যদি আন এটা চেললৈ যাব খোজে, তেতিয়াহ'লে আপোনালোকে ইয়াতে ৰাইট এৰ'টো দাবাব। ৰাইটৰ ফালে যাব লগা হ'লে ৰাইট এৰ'টো দাবাই দিলে এতিয়া ৰাইটৰ ফালে গুচি আহিব। যদি আপোনালোকে লেফ্ট ফালে যাব খোজে, লেফ্ট এৰ'ট দাবালে লেফ্টৰ ফালে গুচি আহিব। আৰু ডাউনৰ ফালে যাবালে ডাউন যাব, আপৰ ফালে যাবালে আপ হৈ যাব। এনেকৈ আপোনালোকে লেফ্ট ৰাইট যোনফালে যাব খোজে সোনফালে আপোনালোকে যাব পাৰিব, এটা চেলৰ পৰা আন এটা চেললৈ। চাব, ইয়াতে মই 1 2 লিখিছোঁ। 1 2 লিখাৰ পাছত ইয়াতে মই যদি তললৈ টানি আনো, আপোনাৰ মাউচৰ লেফ্টত ধৰি কিনে যদি মই
এনেহ'লে এক্সেলটো বুজি পাই যায় যে 1 2 3 পৰা চিৰিয়েল এখন লাগে আৰু চিৰিয়েলকৈ লাগে, চিৰিয়েল নাম্বাৰ লাগে। আৰু ইয়াতে আপোনাৰ চিৰিয়েল আহিছে। আৰু মই যদি আপোনাৰ ইয়াতে 2ৰ পাছত যদি ইয়াতে যদি মই যদি 4 দাবাই দিওঁ, 4 দাবাই কিনে যদি ইয়াতে মই চিলেক্ট কৰি লওঁ, চিলেক্ট কৰি কিনে যদি মই যদি ইয়াত মাউচৰ লেফ্টটো দাবাই কিনে যদি মই তললৈ টানি দিওঁ, তেতিয়াহ'লে এক্সেলটো বুজি পাই যাব যে ইয়াতে দুটা গেপ ৰাখি কিনে ইয়াতে চিৰিয়েল কৰিব লাগে, মানে দুটা গেপ ৰাখিব লাগে। আৰু ইয়াতে যদি মই যদি 4 দি দিওঁ, 4 দিয়াৰ পাছত যদি মই যদি ইয়াতে 8 দিওঁ, তেতিয়াও এক্সেলটো বুজি পাই যাব যে 4টা গেপ দি কিনে চিৰিয়েল কৰিব লাগে। মানে চাব এতিয়া মই তললৈ টানি দিলোঁ, এতিয়া চাব 4 8 আৰু 12 16 অট'মেটিকলি আহি গ'ল। মানে এক্সেল কমপ্লিটলি বুজি পায়। আপোনালোকে ইয়াতে এক্সেলত কমপ্লিটলি আপোনালোকৰ হিচাপ নিকাচ গোটেইখিনিয়ে কমপ্লিটলি কৰিব পাৰিব। আৰু এক্সেলত আপোনালোকৰ বহুত কিবা কিবি আছে এনেকুৱা শিকিব লগা, যেনেকুৱা আপোনাৰ ফৰ্মুলা আছে, বহুত ফৰ্মুলা আছে। এইটো আপোনাৰ হৈছে আপোনালোকৰ কাৰণে বেছিক। এইখিনি মই আজি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া কৰিলে এডিট কৰাতেও বহুত সময় লাগে আৰু ভিডিঅ'টো চোৱাতেও মানে কি বহুত বৰিং হৈ যায়। আৰু মই ভাবিছোঁ কি ভিডিঅ'বিলাক মানে মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ সৰু সৰু ভিডিঅ'বিলাক হ'লে মানে চাইও বেছি ভাল লাগে। আৰু আজিৰ কাৰণে ইমানেই। আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে ইমানেই।